হেল্ল' বন্ধু বান্ধৱীসকল, আজি যিহেতু পথাৰত ৰুবলৈ ৰোৱনি আহিব, সেইকাৰণে এয়া মটৰ, তাৰপাছত আৰু এয়া হৈছে ঘৰৰ পাচলি, ভাতকেৰেলা, জিকা, ৰঙালাও আৰু আজি যিহেতু বোকা দিয়া হৈছে ৰোৱনিৰ কাৰণে চিটি মাৰিব লাগিব কোনে কোনে ৰঙালাও ভাল কেৰাহীত পায় তেল গৰম হৈছে আৰু কমেণ্টত জনাব। এতিয়া মই এয়া দি দিওঁ গোটেইখিনি একেলগতে পাচলিখিনি দিওঁ আৰু পাচলি অলপ সৰহ সেইকাৰণে হালধি দিব লাগিছিল 2 চামুচ। ইয়াত এতিয়া মই সিজাই লোৱা মটৰখিনি দি দিছোঁ আৰু যিহেতু ভাজি সৰহ হ'ল কাৰণে নিমখ হালধি এইফালে এয়া অমলেট কৰি অমলেট নহয় সিজাই পেলাই ভাজি দিছোঁ। বাকী আছে আৰু ভাজি দিম।